মোৰ দৰে ভতুৱা কোন কোন আছে বাৰু? মই য'তেই নাযাওঁ কিয় মোক ভাত লাগিবই। ভাতৰ অবিহনে যে মই ভাবিবই নোৱাৰোঁ একো। আজি এয়া ৰাতিপুৱা ভাত সাজৰ বাবে যা যোগাৰ কৰিছোঁ। এইফালে মই আলু আৰু জিকা বইল কৰিছোঁ। ইফালে আকৌ ৰঙালাও এডোখৰো আছিলে, তাকে ভাবিলোঁ আজি এডোখৰো বনাই পেলোৱা যাওক, নহ'লেতো এনেই গেলিহে যাব আৰু তাতকৈ মানুহৰ পেটলৈ যোৱাই ভাল, নে কি কয়? পিছে ৰঙালাও খাই ভাল পায়নে বাৰু? মই পিছে বৰ এটা ভাল নাপাওঁ খাই। পিছে এনেদৰে কাটি বেচনৰ লগত ফ্ৰাই কৰিলে মানে ভালেই লাগে খাবলৈ। তাকে এয়া অলপ মই বেচন লৈ লৈছোঁ। তাৰপিছত হালধি, সোৱাদ অনুযায়ী নিমখ, কাশ্মীৰী ৰেড চিলি। পিছে দেখিছেনে পেকেটটোৰ পৰা নোলোৱাই হ'ল। পৰো নপৰোকৈ অকণমান পৰিলেগৈ আৰু লাষ্টত। এইফালে মই মিট মছলাও দি দিছোঁ। দেখিছেনে মিট মছলা এগালমান পৰিলেগৈ। কৰিবলৈ যাওঁ কিবা এটা আৰু হৈ যায়গৈ মোৰ কিবা এটা। তাৰপিছত পানী দি এইখিনি ধুনীয়াকৈ বনাই ল'লোঁ। তাৰপিছত কেৰাহীটোত তেল দি বেচনত ডুবাই থোৱা ৰঙালাওখিনি এপিচ এপিচকৈ ফ্ৰাই কৰি লৈছোঁ। পিছে এইখিনি কেৰাহীত লাগিয়ে ধৰিলে। আজি কি হ'ব আৰু ঠিক নাই এইবোৰ খাবলৈ। আজি ভাল হ'লেও বেয়া হ'লেও খামেই, ইমান কষ্টত বনাইছোঁ, নে কি কয়? ফ্ৰিজটো খুলি চাওঁতে দেখিলোঁ আকৌ মাছৰ পেটু অকণমানো আছে, তাকে বোলো এইকণো বনাই পেলাওঁ। অকণমান ভোট জলকীয়াও দি দিছোঁ, জ্বলা হ'লেহে খাই ভাল লাগে। মাছৰ পেটুত মই অকণমান ভাতো দি দিছোঁ। এনেকৈ মানে ভাত দি আগতে মই বনোৱা দেখিছোঁ মাহঁতক, মই পিছে বনাই পোৱা নাই, প্ৰথম বনাইছোঁ আজি এনেকৈ। তাকে বোলো দি চাওঁচোন কেনেকুৱা লাগে খাবলৈ। এইফালে মই ভাতটোও বাঢ়ি ল'লোঁ। আজি পিছে মই অলপ সজাই পৰাই বাঢ়িছোঁ দেই। বেচন দি দুটা ভেন্দিও ভাজিছিলোঁ, সেয়া পিছে দেখুওৱা নহ'ল। তাৰপিছত এয়া আমাৰ ৰঙালাও ফ্ৰাই, এয়া আলু আৰু জিকাৰ পিটিকা, এয়া মাছৰ পেটু ভাজি। আৰু এইফালে ৰেডি হৈ গ'ল মোৰ পুৱাৰ ভাতৰ থালিখন। খাবলৈ পিছে সঁচাকৈ ভাল হৈছিলে দেই। আজিতো আহিছোঁ তেন্তে, বাই।